যদি আপুনি কথা পাতিলে তেওঁ বেয়া পায় তেতিয়াহ'লে তেওঁক সুখী কৰিবলৈ আপুনি চুপচাপ থাকক। চৰিত্ৰহীন কেতিয়াও প্ৰকৃত মানুহ হ'ব নোৱাৰে আৰু প্ৰকৃত মানুহ কেতিয়াও চৰিত্ৰহীন হ'ব নোৱাৰে। মানসিক শান্তিতকৈ দামী পৃথিৱীত দ্বিতীয় আৰু একোৱেই নাই। 25 বছৰ উকলি যোৱা অবিবাহিত ছোৱালী এজনীয়ে জানে নিজৰ ঘৰখনত থকাটো কিমান অশান্তিৰ। পঢ়া লিখা কমপ্লিট কৰা বেকাৰ ল'ৰাজনে জানে তৰোৱালতকৈ চোকা হৈ পৰিয়ালৰ মানুহৰ কথাবোৰ। মানুহ যিমানেই শক্তিশালী নহয় কিয় প্ৰিয় মানুহজনৰ ওচৰত তেওঁ সকলো সময়তে দুৰ্বল। কাৰোবাৰ লগত কথা কোৱা যেতিয়া অভ্যাস হৈ যায় তেতিয়া তেওঁৰ লগত এদিন কথা নাপাতিলেই বহুত কষ্ট হয়। স্বাৰ্থ শেষ হ'লে সম্পৰ্ক শেষ। পৃথিৱীৰ সকলোতকৈ দামী লিকুইড চকুৰ পানী, য'ত 1% পানী আৰু 99% অনুভূতি থাকে। মা হ'ল পৃথিৱীৰ একমাত্ৰ আদালত, য'ত হাজাৰ ভুলৰ ক্ষমা হয়। দেউতা নথকাৰ কষ্ট সেইজনে বুজিব যাৰ দেউতাক নাই। প্ৰেম কৰি বিয়া কৰাৰ আগতে মনত ৰাখিব মানুহজন সঠিক হয় নে নহয়। ভাল পাওঁ বুলি সকলোৱে ক'ব পাৰে কিন্তু ভালদৰে সকলোৱে ৰাখিব নাজানে। মিছা আশা দি কাৰোবাক অপেক্ষা নকৰাকৈ সঁচা কথা কৈ দূৰত থকাই ভাল, কাৰণ অপেক্ষাৰ কেতিয়াও শেষ নহয়। মানুহ সকলো সময়তে একেই নাথাকে। মানুহে শিক্ষা পায় তাৰ পাছত সলনি হয়। কাৰোবাক ধৰি ৰাখি লাভ নাই, এৰি দিবলৈ শিকিব। মুক্ত কৰি দিয়াৰ পাছতো যদি উভতি আহে তেতিয়াহ'লে বুকুৰ মাজত ৰাখক। মোৰ জীৱনৰ 3টা সমস্যা। 1. মই বহুত বেছি ভাবোঁ। 2. খুব সহজেই সকলোকে বহুত ভাল পাওঁ। 3. খুব সহজেই সকলোকে বিশ্বাস কৰোঁ। কেতিয়াও গাৰ ৰং চাই প্ৰেম কৰাটো ঠিক নহয়। মনত ৰাখিব ক'লা পৰুৱাতকৈ ৰঙা পৰুৱাই কামোৰে বেছি। এই সম্পৰ্কবোৰেই শেষ পৰ্যায়লৈকে থাকি যায়। যি সম্পৰ্কৰ সময়ৰ লগে লগে এজনে আনজনৰ প্ৰতি যদি গুৰুত্ব কমি নাযায়। কথা পাতি পাতি এসময়ত বন্ধুত্ব হয়, আকৌ কথা পাতি পাতি এসময়ত সেই বন্ধুত্বৰ দূৰত্বৰ সৃষ্টি হয়। পলায়ন কৰি বিয়া পতা প্ৰকৃত ভালপোৱা নহয়। বহুত সমস্যাৰ সন্মুখীন হৈ শেষ পৰ্যন্ত লগত থাকি পৰিয়ালক মান্তি কৰি বিয়া কৰাটোহে প্ৰকৃত ভালপোৱা। স্কুলৰ বেগটো গধুৰ আছিল সঁচা, কিন্তু জীৱনটো তেতিয়া বহুত সহজ আছিল। যাৰ মনত মায়া বেছি তেওঁৰ জীৱনত কষ্ট বহুত বেছি। যিজনে কৈছিল সঁচাকৈ কৈছিল এই পৃথিৱীত 2টা বস্তু পোৱা সঁচাকৈ বহুত কঠিন। 1. মনৰ মানুহ। 2. মানুহৰ মন। কোনে কি ভাবিব, কোনে কি ক'ব এইবোৰ চিন্তা নকৰি নিজৰ যি ভাল লাগে সেয়াই কৰক, কাৰণ শেষত সকলোৱে নিজৰ নিজৰ ঠাইত থাকিব আৰু আপোনাৰ কামৰ মাচুল একমাত্ৰ আপুনিয়েই দিব লাগিব। সেইকাৰণে নিজৰ সিদ্ধান্তত গুৰুত্ব দিয়ক আৰু সুন্দৰকৈ জীৱন নিৰ্বাহ কৰক। প্ৰতিজন মানুহৰ ধ্বংসৰ প্ৰধান কাৰণ হৈছে নিজকে জ্ঞানী আৰু টেঙৰ বুলি ভবা। কোনেও সৰু হ'ব পচন্দ নকৰে, সকলোৱে ওপৰত থাকিবলৈ বিচাৰে। মানুহ এজনে 2টা ফেচ কেতিয়াও পাহৰিব নোৱাৰে। এটা হ'ল যিজনে বিপদৰ সময়ত তেওঁৰ কাষত থাকে আৰু দ্বিতীয়টো হ'ল যিজনে বিপদৰ সময়ত তেওঁৰ হাতখন এৰি দিয়ে।